নমস্কাৰ অসমীয়া খাদ্য যদি ফালৰ পৰা সকলোকে পোনপ্ৰথমে কালী পূজা আৰু দীপাৱলী শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলো ভালে আছে। सुनते हैं जब प्यार हो तो दिए जल उठते हैं तन में मन में और नयन में दिए जल उठते हैं। আৰু সেফলি দীপাৱলী পাৰ কৰিছে। আজি ভিডিঅ'টো দেৱালী সকলো সামৰি প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। ওচৰৰ দেৱালী পৰিৱেশ লগতে টাউনৰ কিছু মণ্ডপৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম কালী পূজাত। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যিহেতু এইবাৰ বৰষুণে দেৱালীত বহুত বিধি পথালি দিছে, তাৰ মাজতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো কিছু ঠাইত বেকগ্ৰাউণ্ড চাউণ্ডটো শুনাত অলপ অসুবিধা পাব, তাৰ বাবে ক্ষমা কৰিছোঁ। এয়া আমাৰ মায়ে দেৱালীৰ চাকি জ্বলোৱাত ব্যস্ত হৈ পৰিছে। এয়া আমাৰ ওচৰৰ দেৱালীৰ কিছু পৰিৱেশ। ব'লক এতিয়া টাউনলৈ যাওঁ, অলপ দেৱালীৰ টাউনৰ পৰিৱেশ চাবলৈ। এই ৰঙীন আলোকসজ্জা কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ। বাবে যোৰহাটৰ সকলো পেণ্ডেললৈ যোৱা সম্ভৱ নহ'ল। যিকেইটা পেণ্ডেললৈ গ'লোঁ তাৰে কিছু দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। আহি সুভাষ কলনী পূজা মণ্ডপ পাইছোঁহি। আজি মোৰ লগত আছে মোৰ ভাইটি বিশাল পৰা।
আমি আহি পালোহি যোৰহাট কালীবাৰী। এয়া যোৰহাট কালীবাৰী পূজা চক। মণ্ডপটো বহুত ধুনীয়া বনাইছে। এখন কালীবাৰী খিচিৰি সোৱাদ লওঁ। আহি বাহুপতি পূজা মণ্ডপ পাইছোহি। এয়া কেবি ৰোডৰ কালী পূজাৰ কিছু দৃশ্য। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে। যদি ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।